Hey guys, good morning. মই ধন পূজা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ধন পূজা গগৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু সদায় নিচিনাকৈ মোৰো ভালেই। এতিয়া বাজিছে 5টা, মই যাব ওলাইছোঁ প্ৰেক্টিছ। ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। চ' দিনটো কি কৰোঁ কি নকৰোঁ চব দেখাই যাম। ভিডিঅ'টো সকলোৱে চাই থাকিব। মৰ্ণিঙত চাইকেল চলোৱা মজাই বেলেগ আৰু এতিয়া চাইকেলত আহি আছোঁ মই। পামকে আৰু বেছি দেৰি নাই। দেখিলে কথা এটা আছে তোৰ লগত সঁচাকে যাবা মোক যদি নামাৰা তেতিয়া নিম। বতাহত কি খালা? বতাহত চাহ খালোঁ। প্ৰেক্টিছৰ পৰা আহিলোঁ। প্ৰেক্টিছৰ পৰা আহি ভিডিঅ' নকৰিলোঁ আৰু মাহী এজনীৰ ঘৰত সোমাই পিনাই ৰুম আহিলোঁ। ৰুমত আহি ৰুমটো অলপ চাফা কৰিলোঁ। চাফা কৰি মেলি আৰু এতিয়া কলেজ যাব ওলাইছোঁ। 11টা বজাৰ পৰা ক্লাছ আছে। এতিয়া 10:30 বাজিছে। যাওঁ আৰু কলেজত। লাইব্ৰেৰীটো সোমাব লগা আছে, কিতাপ কেইখনমান আনিব লগা আছে। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি এতিয়া কলেজ আহি আছোঁ। কলেজ পালোহি এখন আমাৰ কলেজখন। ক্লাছ কৰিব আহি বহি আছোঁ ইয়াত। ক্লাছ হোৱা নাই, হ'ব আৰু অলপ দেৰি আছে। অলপ টাইম বহি আছোঁ। মিছ ৰেখা দাস ক'ত যাওঁ দে? এই গাড়ীখন খাই পালোঁ যাওঁ আৰু কেনেকৈ মাৰিব চাইকেলৰ তলাটো মাৰি খাব নাজানো। ফুল সেইটো মোৰ চাইডে বগা। অঁ এতিয়া ক'ত নাই ইয়াত ভৰা আবে এনেকা মোৰ পৰিস্থিতি হোৱা নাছিলে যে তোৰ চাইকেলত তলা ভৰাব লাগে এনেকৈ নেকি? এইফালে ভৰা এনেকৈ মাৰিলোঁ। মাৰিছ দেখা আজি কি ফাৰ্ষ্ট লাইব্ৰেৰী গৈছোঁ। জীৱনত প্ৰথমবাৰ লাইব্ৰেৰী গৈছোঁ দেই। এয়া জীৱনত প্ৰথমবাৰ, এইজনী জীৱনত প্ৰথমবাৰ লাইব্ৰেৰী যোৱা। এইবাৰ কোন চেমৰ? মই এবাৰ ছেকেণ্ড চেম বৰ্তমান। মানে বেগ লাগে যদিও নাজানো। মেজৰ কি হয়? মই মেজৰ আছামিজৰ মেজৰ কিতাপ ক'ত বিচাৰিছিলিগৈ? লাইব্ৰেৰী সেই ইংলিছত মিছ জিংগুল হয়। কি খবৰ? ক'ত দে ভাল ভাল দে দে মেছেজটো চাই ল। মই মোবাইল নাই অনা। আপুনি কিয় হাঁহি আছে? আমাৰ গ্ৰুপত নাই। গ্ৰুপত হাই ৰিম্পি। হেল্ল' ভাল। কলেজৰ পৰা আহিলোঁ আৰু এতিয়া আহি আকৌ প্ৰেক্টিচলৈ যাব লাগে। 2:45 পৰা প্ৰেক্টিচ আছে। চ' এতিয়া 2:30 হৈছে। মই যাওঁ প্ৰেক্টিচলৈ। প্ৰেক্টিচৰ পৰা আহি ৰুম পালোহি আৰু ভিডিঅ'টো মই এতিয়া ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।